হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত যোগ কৰাৰ সহজ নিয়মৰ বিষয়ে আলোচনা কৰিম। কিমান সহজ নিয়মেৰে যোগবিলাক কৰিব পাৰোঁ, একদম নিৰ্ভুলভাৱে আৰু কম সময়ৰ ভিতৰতে কেনেকৈ যোগবিলাক কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো চোৱাৰ পিছত লাইক এটা দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। তো চাওঁ আহক আজিৰ ভিডিঅ'টো। আমি এতিয়া এটা উদাহৰণ ল'বলৈ গৈ আছোঁ। উদাহৰণটো হ'ল আপোনাৰ ধৰক 5 যোগ 7 যোগ 3 যোগ 1 যোগ 5 যোগ 8 যোগ 4 যোগ 6 যোগ 9 যোগ 2 ইকুৱেল টু কিমান হ'ব? এই যোগটো কৰিবলৈ যাওঁতে আমি কিমান সময় লাগিব চাওক। ইয়াতে যদি আমি যোগটো আমি সচৰাচৰ যিটো সাধাৰণ নিয়মেৰে যোগ কৰোঁ, সেইফালে যদি যোগ কৰোঁ কি হয় প্ৰথমে সেইটো চাওঁ আহক। যোগটো কৰোঁতে এইটো যোগ কৰোঁতে সচৰাচৰ আমি কেনেকৈ যোগ কৰোঁ? 5 আৰু 7 যোগ কৰিলে 5 7 12, 12 আৰু 3 যোগ কৰিলে 15, 15 আৰু 1 16, 16 আৰু 5 21, 21 আৰু 8 29, 29 আৰু 4 33, 33 আৰু 6 39, 39 আৰু 9 48, 48 আৰু 2 যোগ কৰিলে কিমান হ'ব? 50। তো আমাৰ যোগফলটো কিমান? 50। এই যোগটো আমি সাধাৰণতে যিমান কেইটা যোগ কৰিছোঁ 1 2 3 4 5 6 7 8 9 10টা যোগ কৰাৰ পিছত আমাৰ সাধাৰণতে কিছুমান ক্ষেত্ৰত এটা বা দুটা যোগ পাহৰি যাওঁ, যাৰ কাৰণে কেতিয়াবা যোগ অংক ভুল হৈ যায়। কিন্তু আমি যদি এতিয়া এটা সাধাৰণ নিয়ম আছে, একেবাৰে সহজ, এইটো যোগটো কৰোঁতে একদম সহজ হৈ যাব আৰু আপোনাৰ কোনো ভুল হোৱাৰো কোনো সম্ভাৱনা নাথাকিব, সময়ো বহুত কম লাগিব। এইটো নিয়মত যোগ কৰিবলৈ যাওঁতে আমি কেনেকৈ যোগ কৰিম এই নিয়মটো চাওক। আমি সেই নিয়মেৰে যোগ কৰিবলৈ কিছুমান বস্তু জানিব লাগিব। সেইটো হ'ল পৰিপূৰক সংখ্যাৰ ধাৰণা। পৰিপূৰক সংখ্যা, পৰিপূৰক সংখ্যা আচলতে কোনবোৰ? তাৰমানে দুটা সংখ্যা যোগ কৰিলে যদি 10 পোৱা যায়, যেনেকুৱা ধৰক 1 যোগ 9 10, তেনেহ'লে 1 আৰু 9 পৰিপূৰক। সেইদৰে 2 আৰু 8 পৰিপূৰক সংখ্যা, 3 7 পৰিপূৰক, 4ৰ পৰিপূৰক কিমান হ'ব? 6, 5ৰ পৰিপূৰক 5, 6ৰ পৰিপূৰক 4, 7ৰ পৰিপূৰক 3, 8ৰ পৰিপূৰক 2, 9ৰ পৰিপূৰক 1, এনেকুৱা। গতিকে আমি ইয়াতে কোনটো পৰিপূৰক সংখ্যা আছে সেইটো প্ৰথমে বাহিৰ কৰি লওক। কি হয় চাওক। ইয়াতে চাওক 3 7 এই দুটা হ'ল পৰিপূৰক। ঠিক সেইদৰে 5 আৰু 5 এই দুটাও পৰিপূৰক। ইয়াতে এই দুটা পৰিপূৰক মিলাই কিমান পালোঁ? 10 পালোঁ। ইয়াতেও মিলাই কিমান পালোঁ? 10 পালোঁ। আকৌ চাওক 8 আৰু 2 এইটো পৰিপূৰক কিমান পাম? 10। 4 আৰু 6 এইটো কিমান পাম? 10। আকৌ 1 আৰু 9 এইটো যোগ কৰিলে কিমান পাম? 10। তো আমাৰ কি থাকিল? বাকী থাকিল কি চাওকচোন। এইটোৰ পৰিপূৰক পাইছোঁ, এইটোৰো পাইছোঁ, এইটোৰো পাইছোঁ, এইটোও 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 পাইছোঁ। গোটেইকেইটাৰ পৰিপূৰক পাই গৈছোঁ। আমি এতিয়া কিমানটা পৰিপূৰক পাইছোঁ চাওক। 10 কেইটা পাইছোঁ? এটা 2টা 3টা 4টা 5টা। তেনেহ'লে 5টা 10 যোগ কৰিলে কিমান হ'ব? 10 20 30 40 50। গতিকে যোগফলটো কিমান হ'ব? 50। কিমান সহজ আৰু শুদ্ধভাৱে সোনকালে হৈ গ'ল চাওক। এইটো যদি আপুনি
মই আগতে কৰা নিয়ম আৰু বহুত মানে পৰিপূৰক সংখ্যাৰ ধাৰণা দিওঁতেও সময় লাগিছে, সেইকাৰণে আপুনি হয়তো ভাবিব যে এইটোত সময় লাগিছে। সেইকাৰণে আমি আন এটা উদাহৰণলৈ যাওঁ। সেইটো চাওক, যেনেকুৱা ধৰক 3 যোগ 2 যোগ 9 যোগ 7 যোগ 8 যোগ 5 যোগ 2 যোগ 1, এইটোৰ যোগফল কিমান হ'ব? একদম সহজ আৰু সোনকালে হৈ যাব। ইয়াতে চাওক 3 আৰু 7 পৰিপূৰক 10, 1 আৰু 9 পৰিপূৰক, এইটো মিলাই 10, 2 আৰু 8 এই দুটা পৰিপূৰক, এইটো মিলাই 10। আৰু পৰিপূৰক আছে নেকি চাওক, আৰু এইটো মিলিছে, এইটো মিলিছে, এইটো মিলিছে। বাকী থাকিল কিমান? 5 আৰু 2। তো আমি তিনিটা পৰিপূৰক পাইছোঁ, 10, 20, 30। বাকী থাকিল কিমান? 5 আৰু 2। তেনেহ'লে 30 আৰু 5 35 আৰু 2 37। তো বন্ধুসকল, এই যোগৰ এই নিয়মটো আচলতে যোগ কৰাৰ ক্ষেত্ৰত বহুত সহজ হয়। যদি আপোনালোকৰ এই যোগৰ নিয়মটো ভাল লাগি থাকে আৰু ভিডিঅ'টো ভাল লাগে, তেনেহ'লে নিশ্চয় ভিডিঅ'টোত লাইক এটা দিব। লগতে আপোনাৰ বন্ধুসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰিব। আৰু এই চেনেলটো চোৱাৰ যদি আপুনি প্ৰথমে চাই আছে, তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব এটা কৰিব। ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনাৰ তাতে বেল বাটন এটা পাব, বেল বাটনটো দবাই ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে। আৰু প্লিজ আপোনালোকক কাইণ্ডলি এটা ৰিকুৱেষ্ট কৰিছোঁ, এই চেনেলটো কাইণ্ডলি শ্বেয়াৰ কৰক আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোত বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ভিডিঅ'বোৰ আপলোড দিয়া হ'ব। গণিত, সাধাৰণ জ্ঞান, বিজ্ঞান আৰু কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নই আপলোড দিয়া হ'ব। গতিকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। অ'কে, থেংক ইউ, বাই বাই।